বস্তু দিয়া আজিও লাং খাই আছে নহয় ইহঁতবোৰ বোলাই কওঁ শিল্পী হয় চালা ছোৱালীৰ ইজ্জতত হাত দিবলৈ যায় দিও নেকি কোৰ এটা চালা বলাৎকাৰী চিনি পাইছেনে নাই আপোনাৰ ছোৱালী আপনার খুব ভালো অভিনয় করে দেয় মঞ্চ উঠলেই হল মঞ্চ কবাই দিয়ে একেবারে এই করবাদা উঠো বুকুত পৰি কান্দি বুলি ভাবিছিলো আৰু বুকুখন দেখোন চানা কামি হাড় কেইডাল হে আছে আঙুলি ধৰি বাট পুলিম বুলি ভাবিছিলো সেই আঙুলি ভিতৰত এখন মদৰ বটলটোহে খামুচি আছে পিঠি তুলি খুৰা খুৰা খেলিম বুলি ভাবিছিলো ইয়াৰ পিঠিখনত এখন সংসাৰৰ জাবৰবোৰ হে লাগি আছে সেইজন মানুহ মোৰ দেউতা হ'ব নোৱাৰো এইজন মানুহক মই পিতা বুলি মাতিব নোৱাৰো মোৰ পিতাটো বহুত ডাঙৰ অভিনেতা আছিল সকলোৰে পূজনীয় মহান শিল্পী আছিল কিন্তু এওঁতো সেইবোৰ একো নহয় সেই তোমাৰ এজন গেলা মদাহী চুলা জীৱনত আত্মবিসৰ্জন দিয়া এজন নিষ্কৰ্মা কলংকিত মানুহ দেখিলে মানুহে এই চিচাচাচ কৰে ঘিণ কৰে লাজ কৰে মানুহ নামৰ জীৱটোৰ এই দুৰাৱস্থা দেখি এইজন মানুহ মোৰ দেউতা হ'ব নোৱাৰে এইজন মানুহক মই পিতা বুলি মাতিব নোৱাৰো যদি পিতা নহয় তেনেহলে কি আহিছিলি মোৰ কাষলৈ মই যে পিতৃ পৰিচয় নোহোৱা এটি চাৰস সন্তান নহয় সেয়া প্ৰমাণ কৰিবলৈ আহিছো বিচাৰাৰ বেৰ পালি তাক সত্য সমাজখনৰ আগত মই দেখুৱাবলৈ আহিছো চাবলৈ আহিছো এজন পিতৃয়ে সন্তানৰ কাৰণে কিমান কি কি ত্যাগ কৰিব পাৰে বেলেগৰ কথা নাজানো মোৰ পিতাই কমচে কম মোৰ কাৰণে এই মদৰ বটলটো ত্যাগ কৰিব পাৰিবনে নোৱাৰে এজন গেলা মদাহীন এজন মহান শিল্পীলে নিজকে উন্নীত কৰিব পাৰিবনে নোৱাৰে মই সেইবোৰ কৰিব নোৱাৰে তেনেহ'লে নিজৰ জীৱক আপুনি অভিশাপ দিব যে আজীৱন এটি চাৰস সন্তান হৈ জীয়াই থাকিব লাগিব তোৰ পিতা কোন বুলি সুধিলে ক'ব লাগিব যে তোৰ পিতৃ পৰিচয় নাই সেইখিনি অভিশাপ চাগে আপুনি বৰ সহজে দিব পাৰিব নহয় অভিশাপ দিম তোক মই তোক বুকুৰ মাজত লৈ এপাহ পলুৱাই কান্দিবলৈ মন গৈছে সেই বুকুখন লেতেৰা বুলি তইহে আঁতৰি কৈছ সেইখন বুকুত মই কেনেকৈ সোমাম তোৰ তোৰ চৰিত্ৰৰ কলংকৰ দাগ লাগি আছে মিছা কথা এইবোৰ মোক ফচুৱা হৈছে ইমান বেয়া মানুহ নহয় কিমান ভাল মানুহ আপুনি কিমান ভাল মানুহ সেয়া আপুনি সেয়া প্ৰমাণ কৰক না যুদ্ধ কৰক মই ঘৰৰ লগত যুদ্ধ কৰি আহিছো কেৱল আপোনাৰ এই যুদ্ধখনত চামিল হ'বলৈ হাত জোৰ কৰিছো মই আপোনাৰ ওচৰত মই আঁঠুৰ হৈছো প্লিজ আপুনি মোক হৰুৱাই নপঠিব না মোক অন্তত চাৰস সন্তান হৈ আপুনি জীয়াই থাকিবলৈ নিদিব তেনেকে কিন্তু সঁচা কথা কৈছো মই জীয়াই নাথাকিম পৰি মৰি থাকিম এই গেলা মোৰ পেট প্ৰতিটো দেখা ফুল ছটিয়াবলৈ নাহিব আপুনি কৈ দিছে কিয় মৰিবলৈ দিনটো পাই তাই মোৰ সন্তান হয় এতিয়া মৰাৰ কথা ক'বলৈ আহিছ
তোকে কোলা ল'বলৈ তোৰ হাততে এই জুলুকাটো দিবলৈ তোৰ ভালৰ কাষলৈ দৌৰি দৌৰি গৈছিলো মই কুকুৰৰ দৰে খেদি খেদি পঠিয়াইছিলো গাত গৰম পানী ঢালি দিছিল মাটিত বগৰাই বগৰাই পিটিছিল আৰু এতিয়া মোৰ কাষলৈ আহি মৰাৰ কথা ক'বলৈ আহিছ নাই তই মৰিব নোৱাৰ তোক মই মৰিবলৈ নিদিওঁ দৰকাৰ হ'লে তোৰ কাৰণে মই মৰিম তই নোৱাৰে মৰিব এইটো আপোনাৰ সন্তান নহয় ইয়াক ভাঙি পেলালেতো আপোনাৰ কোনো দুখ লাগিব নালাগে এই ভঙা কুকুৰাবোৰ দেখিছে নহয় এইবোৰে মোৰ সপোনৰ ভঙা কুকুৰা এই কুকুৰাবোৰ জোৰা লগাই মোৰ সপোনৰ পিতা জন হ'ব লাগিব আপুনি তেতিয়াহে মই আপোনাৰ ছোৱালী হ'ম নোহোৱালৈকে আপোনাৰ ওচৰত মোৰ এটাই চিনাকি মই এজনী নাটক কৰা ছোৱালী আপুনি মোক তেনেকৈ